এটা কথা কওঁ, যেতিয়া ধৰক ধেমালি বা ফূৰ্তি কৰা সময় আহে, বিহুৱে বা যেনেকুৱা ধৰক উৎসৱেই হওক, সেইটো সময়ত চিন্তা সেইবিলাক চিন্তা বোজাবিলাক ছাইড কৰি লৈ বাছ ধেমালি আৰু ফূৰ্তি কৰিব লাগে। কাৰণ ধেমালি ফূৰ্তি সদায়তো কৰি থাকিব নোৱাৰি, এদিন বা এনেকুৱা এটা উৎসৱতহে কৰি বেছি কৰা যায়। তেনেকুৱা এইবিলাক চিন্তাবিলাক ছাইড কৰি লৈ পূৰা নাচিব লাগে, গাব লাগে, ফূৰ্তি ধেমালি কৰিব লাগে, খুব ভাল আৰু পিছতো আকৌ চিন্তা সেইটো আকৌ কণ্টিনিউ হ'বই লাইফত। যেতিয়া এইটো মানে জীৱনটোত এইটো এটা এৰাব নোৱাৰা অংগ হয়, চিন্তা অংগৰ দৰে আৰু লগত থাকিয়েই। সেইটো কাৰণে যিটো সময়ত আহে ফূৰ্তি ধেমালি কৰা সময় আহে, সেইটো সময়ত পূৰা ফূৰ্তি কৰিব লাগে, ধেমালি কৰিব লাগে, বাছ লাইফ এনজয় কৰিব লাগে। হেপী মুমেণ্টবিলাক এৰি দিব নালাগে, বাছ ধেমালি ফূৰ্তি কৰিব লাগে। নহ'লে চিন্তা কৰিলে চিন্তাই হৈ থাকিব। সেইটো মানে যেতিয়া আহে পূৰা মন খুলি ধেমালি কৰিব লাগে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকক, বিহু ধুনীয়াকৈ উপভোগ কৰক, তাই কামনা কৰিলোঁ। আৰু বিহু আকৌ এবাৰ শুভেচ্ছা জনালোঁ। ভোগালী বিহু বহু শুভেচ্ছা থাকিলে আপোনালোকলৈ। আজি ধৰক ভিডিঅ'টো আৰম্ভণি কৰাত দেৰি হ'লেও দুপৰীয়া হৈ গ'ল, 12টাই বাজিল চাগে। পথাৰৰ পৰাই আৰম্ভ কৰিছোঁ, গৰুকেইটাও লৰাবলৈ আহিলোঁ, তাকে এতিয়া আৰম্ভ কৰিছোঁ আৰু। যোৱাকালি ৰাতি খানা খোৱা, উৰুকা খানা খোৱা ভিডিঅ' নবনালোঁ আৰু মন নগ'ল আৰু বনাবলৈ, সেইকাৰণে ভিডিঅ' নবনালোঁ। আজি এতিয়া আৰম্ভ কৰিছোঁ আৰু। আজি ৰাতিপুৱা উঠাও দেৰি হৈছে, 8টামান বজাত উঠিছোঁ। ৰাতি কালি খোৱাও দেৰি হৈছে, 2:30মান বজাত শুইছোঁ আৰু। এতিয়া উঠিলোঁ মানে ৰাতিপুৱা 8টামান বজাত উঠিলোঁ, গৰু গাই দিলোঁ আৰু তাৰপিছত এতিয়া আৰম্ভণি কৰিছোঁ ভিডিঅ'টো খালি। বাকী আৰু কি দেখাওঁ চাই থাকিব আপোনালোকে। আৰু মই ৰবিন ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম কোৱাই নহয় প্ৰায়ভাগ, আজি কৈছোঁ আৰু মই ৰবিন ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ভাবিছোঁ আৰু পথাৰলৈ আহিছোঁ যেতিয়া অলপমান মানিমুনিকে উঘলি লৈ যাওঁ নেকি চাটনি খাবলৈ। এতিয়া পথাৰত বহুত মানিমুনি হৈছেতো, সেইকাৰণে অলপ ভাবিছোঁ অলপ উঘলি লৈ যাওঁ চাটনি খাবলৈ। চাটনি খাই বহুত ভাল লাগে, চব্জি খাই বহুত ভাল লাগে, তৰকাৰী বনাই খায়। আপোনালোকে কেঁচাই খাই নাখায় ধৰক চাটনি বনাই, বিৰাট টেষ্টি হয় কিন্তু মানিমুনি। তাকে ভাবিছোঁ অলপমান উঘলি লৈ যাওঁ, বহুত ধুনীয়া ধুনীয়া হৈ আছে পথাৰত। গাত চাই অলপ উঘলিব লাগিব ৰখ, আছে বহুত ধুনীয়া হৈ আছে এইবিলাক। অলপ উঘলি লৈ যাওঁ একে, বাকী পিছত লগ পাই আছোঁ। অলপ উঘলি লওঁ মানিমুনি। বাছ আজিলৈ ইমানেই আৰু, ইমানখিনি উঘলিলোঁ। হ'ব আৰু চাটনি খাবৰ কাৰণে হৈ যাব অলপমান, এমুঠিমান হৈছে আৰু যেন তেন চাটনি হৈ যাব। অলপ চাটনি খাবৰ কাৰণে হৈ যাব এইখিনিয়ে। বাকী পিছত লগ পাই আছোঁ, কি দেখাওঁ চাই থাকিব খালি ভিডিঅ'টো শেষলৈকে। হেল্ল' গাইজ, গুড ইভিনিং। আজিলৈ আৰু ভিডিঅ'টো ইমানেই আৰু, বেছি দীঘল নকৰোঁ অলপ। বাকী আজি আৰু এটা বস্তু দেখাওঁ, আৰু বস্তু মানে এইটো আমাৰ নিয়ম হয়, তাকে দেখাই আছোঁ বাৰু। এয়া আচলতে আমাৰ পূৰ্ব যিসকল ধৰক মৃতক হ'ল আৰু, মৃতক মানে যিসকল আমাৰ পৰিয়ালৰ সদস্য ঢুকাইছে, তেওঁলোকৰ কাৰণে মানে আগভাগ দিয়ে আৰু, এইটো আগভাগ বুলিয়ে কয় এইটো।
আহ্বাস দিয়ে মানে তেওঁলোকক মানে এই বিহু প্ৰতিটো বিহুতে মানে এনেকুৱা ধৰণৰ পিঠা পনাৰ পৰা ধৰি আৰু ভাতে মাছে মাংসই যি বনায় আৰু সেইখিনি মানে তেওঁলোকক আগবঢ়োৱা হয় আৰু তেওঁলোকৰ কাৰণে এইটো আমাৰ এটা নিয়ম আৰু পূৰ্বৰ পৰাই এইটো নিয়ম আছে আমাৰ সমাজে আৰু আমাৰ সমাজৰ এইটো নিয়ম আছে বেলেগো কৰে চাগে এইটো গম নাপাওঁ আমাৰ সমাজখনে মানে এইটো কৰে আৰু আমাৰ গাঁৱত আপোনালোকৰ তেনেকুৱা কৰে নেকি বাৰু কমেণ্ট কৰি জনাব কথাটো বাকী আজিলৈ ইমানেই আৰু ভাল লাগিলে লাইক এটা কৰি দিব কথাবিলাক ইমান ভালকৈ বুজাই ক'ব পৰা নাই কথাটো যিহেতু ক'ব লাগিছিলে তথাপিও ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই আৰু বিহু শুভেচ্ছা থাকিলে আকৌ এবাৰ তাৰপিছতে আৰু ইমানে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাছ ইমানে আৰু বাই বাই